হেল্ল' দোস্ত, আজি মই বনাম ঘৰতে লোকেল চিকেন। আৰু কেনেকৈ বনাই মই আপোনালোকক দেখাই দিছোঁ। গোটেইখিনি বস্তু মই ৰেডি কৰি লৈছোঁ। আলু, পিঁয়াজ, আদা, নহৰু ধুনীয়াকৈ খুন্দি ৰেডি কৰি লৈছোঁ। আৰু ইয়াত লৈছোঁ গোটা ধনিয়া, গোটা জিৰা আৰু গোটা জালুক, গোটেইখিনি গোটা আছে। ঠিক আছে, অকণমান বেলেগ ষ্টাইলত বনাম মাংসটো, কাৰণ এনেকুৱা টাইপৰ মাংসই হায়দৰাবাদৰ ফালে বেছিকৈ খায়, গোটাকৈ দিয়ে জানেনে। অলপ মই কেৰাহীটো গৰম হোৱাৰ পিছত অকণমান মিঠাতেল দি দিলোঁ। মিঠাতেল যেতিয়া গৰম হৈ যাব, তাৰপিছত ইয়াত দিব লাগে এই গোটা জিৰা, ধনিয়া, পাঁচফোৰণ, এইখিনি গোটেইখিনি মই দি দিলোঁ। পাণ মছলা দেই, পাঁচফোৰণ নহয়, পাণ মছলাও মিক্স আছে তাতে। ধুনীয়াকৈ তেতিয়া ফ্ৰাই হৈ যাব। ফ্ৰাই হোৱাৰ পিছত ইয়াত মই পিঁয়াজ দি দিম। আৰু মাংস টেষ্টি কৰিবলৈ হ'লে পিঁয়াজটো কাৰাকৈ ফ্ৰাই কৰিব লাগে, তেতিয়া মাংসটো টেষ্টি হয় খাবলৈ। ধুনীয়াকৈ যেতিয়া ফ্ৰাই হৈ যাব, ফ্ৰাই হোৱাৰ পিছত আৰু ইয়াত কি কি সামগ্ৰী মই দিওঁ আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। তাৰপিছত ইয়াত মই দি দিলোঁ আদা নহৰু পেষ্টটো। আদা নহৰু পেষ্টটো দিয়াৰ পিছত অকণমান টাইম ইয়াত ফ্ৰাই কৰিব লাগে, যাতে আদা নহৰু যিটো কেঁচা কেঁচা এটা গোন্ধ থাকে ন, সেই গোন্ধটো দূৰ হৈ যোৱালৈকে ফ্ৰাই কৰিব লাগে। ধুনীয়াকৈ ফ্ৰাই হৈ যোৱাৰ পিছত ইয়াত এটা চেণ্ট এটা আহিব, গম পাব যে মোৰ ফ্ৰাই হৈ গৈছে। তেতিয়া মই কি কৰিম, ইয়াত মই মাংসখিনি এড কৰি দিম। তাৰপিছত মই আলুখিনি এড কৰি দিলোঁ আৰু কেইটামান কাটা পিঁয়াজ কেঁচাকৈ মই এড কৰি দিছোঁ। আৰু ধুনীয়াকৈ এতিয়া ফ্ৰাই কৰিব লাগে। যিমান ফ্ৰাই কৰিব সিমান মাংসটো খাবলৈ টেষ্টি হ'ব। আৰু মাংস সদায় ফ্ৰাই কৰিব কম ষ্টিমত, বেছি ষ্টিম দিব নালাগে, মানে জুইটো বেছিকৈ দিব নালাগে। একদম কম ষ্টিমত ফ্ৰাই কৰক, লাহে লাহে ফ্ৰাই কৰক, তাৰ কালাৰটো বেলেগ হৈ যাব। ইয়াত মই হালধি দি দিছোঁ 2 চামুচ। আৰু কালাৰৰ কাৰণে অকণমান জলকীয়া পাউডাৰ মই এড কৰি দিছোঁ, একদম হালকা দিছোঁ, বেছিকৈ দিয়া নাই। ধুনীয়াকৈ এতিয়া মিক্স কৰি দিব ধুনীয়াকৈ। তাৰপিছত ইয়াত নিমখ মই 1 চামুচ দি দিছোঁ। এতিয়া ধুনীয়াকৈ হিলাই দিব, হিলাই পেলাই ধুনীয়াকৈ 2-3 মিনিটৰ সময়ৰ কাৰণে ঢাকি পেলাই থৈ দিব লাগিব। আৰু মই যেনেকৈ মাংস বনাইছোঁ আপোনালোকে এবাৰ বনাই পেলাই খাই চাবচোন কেনেকুৱা লাগে। মই ঢাকন লগাই দিলোঁ আৰু অলপ মই ঢাকনটো খুলি পেলাই চাইছোঁ, ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। দেখিছেনে, ফ্ৰাই হৈ আছে আৰু অকণমান টাইম লাগিব। আৰু মাংসত সদায় তেলটো অকণমান বেছিকৈ দিলে কি হয়, ফ্ৰাই কৰোঁতে লাগি নধৰে। যদি কমকৈ দিয়ে তেতিয়াহ'লে তলত লাগি ধৰিব। আৰু ইয়াৰ টেষ্টৰ কাৰণে মই অলপ বিলাহী দিছোঁ। আৰু এতিয়া যেতিয়ালৈকে বিলাহীখিনি গলি নাযায় তেতিয়ালৈকে ইয়াক ফ্ৰাই কৰিব লাগিব। তাৰপিছতহে ইয়াত গৰম পানী দিব পাৰিব, তাৰ আগত কেতিয়াও নিদিব। আৰু ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। মই এতিয়া কি কৰিম, ইয়াত গৰম পানী দিম। ঠাণ্ডা পানী কেতিয়াও মাংসত নিদিব। চাওক কালাৰ হৈছে, ধুনীয়া কালাৰ এটা আহিছে, দেখিছেনে। মই কালি দোকানৰ পৰা গৈ ৰাতি মাংস বনাইছোঁ। ভাবিলোঁ ৰেচিপিটো মই আপোনালোকৰ মাজলৈ দি দিওঁ। তাৰপিছত আৰু 2-3 মিনিটৰ সময়ৰ কাৰণে মই ঢাকন লগাই দিলোঁ। আৰু চাওক এইফালে মাংস ধুনীয়া কালাৰ আহি গৈছে, দেখিবলৈ ধুনীয়া লাগিছে ন। আৰু এইফালে মই ভাতৰ লগত মাংস খাইছোঁ, নেমু আৰু চিকেন। চাওক কিমান এটা ধুনীয়া ৰেচিপি হয়, এনেকৈ এবাৰ বনাই পেলাই খাই চাবচোন আপোনালোকে। কিন্তু জোলটো বেছি পাতলা নকৰিব, জোলটো ডাঠ কৰিব। মোৰ ল'ৰাই খাই আছে এইফালে, আৰু এইফালে মই খাম। দেখিছে, আজি ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্টত জনাব নাপাহৰিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।